এটাই কথা কৈছো, মহিলাসকল বাচ্চা জন্ম দিয়াৰ ফেক্টৰী নহয়। মন গলে জন্ম দিম, মন গলে জন্ম নিদিও। আমাৰ নিজৰ স্বাধীনতা আছে। যোৱাকালি আমাৰ বদৰুদ্দিন আজমলে কৈছে যে যিমান পাৰে বাচ্চা জন্ম দি থাকিব লাগে। মই কৈছো বাচ্চা জন্ম দি থাকিব লাগে, কিন্তু বাচ্চা ডাঙৰ কৰাৰ খৰচ আজমলে দিব লাগিব। যদি আজমলে বাচ্চা জন্ম দি থাকাৰ খৰচ নিদিয়ে, তেতিয়াহলে আজমলে আমাৰ আই মাতৃক বাচ্চা জন্ম দিয়াৰ কৰাৰ কোনো অধিকাৰ নাই। যদি আজমলে খৰচা দিয়ে, তেতিয়াহলেতো মই খবৰকে কম 10টা 12টা বাচ্চা জন্ম দিয়ক। হিন্দুৱে দেৰিকৈ জন্ম দিয়ে কাৰণে হিন্দুৰ ঘৰত ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে। মই আমাৰ মুছলমান সমাজৰ মহিলাসকলকো অনুৰোধ কৰিম, আপোনালোকে বাচ্চা ইমান জন্ম দিব যাতে ডাক্তৰ কৰিব পাৰে, ইঞ্জিনিয়াৰ কৰিব পাৰে। এই জোনাব ইমাম কৰা বাচ্চা জন্ম নিদিব। সেইবিলাক কৰিব গৈ পেলাই আমাৰ সমাজখন নষ্ট হ'ব, আমাৰ সমাজখন ধ্বংস হ'ব। সেইবাবে মই আপোনালোকৰ মই 3 দিনৰ পৰা দেখি আছো, আজমলে কৈ আছে যে বাচ্চা জন্ম দিব লাগে। হিন্দুৱে দেৰিকৈ জন্ম দিয়ে, মুছলমানে জন্ম দিয়ে। আৰে হিন্দুৱে দেৰিকৈ জন্ম দিয়ে কাৰণে হিন্দুৰ ঘৰত ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে। মুছলমানে বাৰে বাৰে বাচ্চা জন্ম দি আছে কাৰণে আজি আমাৰ চৰত গলে এটা বাচ্চা মাক চাব নোৱাৰি, দেখিলে মনটো দুখ লাগি যায়। ৰাতি গৈ শুব নোৱাৰি, ৰাতি গৈ খাব নোৱাৰি, মনটো বেয়া হৈ যায়। লিডাৰ বিলাকে ভোটৰ ধান্দাত মানুহক বাচ্চা জন্ম দিব কয়। মই কৈছো আপোনালোকৰ মোক ভোট নালাগে, কিন্তু আপোনালোকে বাচ্চাক ডাক্তৰ ইঞ্জিনিয়াৰ কৰক, টিচাৰ কৰক, ভাল উদ্যোগপতি কৰক, যাতে আমাৰ মুছলমান সমাজৰ মানুহখিনিও এই আজমলৰ দৰে মানুহৰ পৰা মুক্ত হ'ব পাৰে আৰু শিক্ষা সংস্কৃতিৰ পোহৰেৰে নতুন যুগলৈ যাব পাৰে। এই কথা মই আজি আপোনালোকক অনুৰোধ কৰিছো। এইকাৰণে কৰিছো, বঙাইগাঁৱত মেডিকেল কলেজ হ'ব, 100টা চিট হ'ব। আমাৰ ল'ৰা ছোৱালীটো ডাক্তৰ হ'ব লাগিব। বেলেগৰ পৰা ইয়াত আহি পঢ়িলেতো আমাৰ গোটেই আন্দোলনটো আধা হৈ যাব। যদি বঙাইগাঁৱৰ ল'ৰা ছোৱালীয়ে বঙাইগাঁও মেডিকেলত পঢ়িব নোৱাৰে, আমি কলেজ পাতি কি লাভ হ'ব? আৰু মানুহেতো এনেই এডমিশ্যন নিদিয়ে, পৰীক্ষাত পঢ়ি কম্পিটিশ্যন কৰিহে চিট পাব লাগিব। আপোনালোকে ভাল কৰি ল'ৰা ছোৱালীক ডাক্তৰ বনাওক, ইঞ্জিনিয়াৰ বনাওক, প্ৰফেচাৰ বনাওক। এইখিনি কথাটো আমি একো বেয়া কোৱা নাই। সেইকাৰণে মই মুছলমান আই মাতৃসকলকো কৈছো যে আজমলৰ কথা নুশুনিব, 2টাতকৈ বেছি বাচ্চা জন্ম নিদিব। কাৰণ আমাৰ বাচ্চাসকল যেতিয়া জন্ম হ'ব, আমি বিচাৰো তেওঁলোক যাতে খেলুৱৈ হয়, নয়নমণি শইকীয়া হয়, হিমা দাস হয়, তেওঁলোক যাতে লভলীনা বৰগোহাঁই হয়, আমাৰ বাচ্চাবিলাক যাতে ডক্তৰ হয়, ইঞ্জিনিয়াৰ হয়। এই ধৰণে আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিব খুজিছো। আই মাতৃসকলক মই অনুৰোধ কৰিছো, এতিয়া আমাৰ লগত অৰুণোদয় আছে, আমাৰ লগত সেল্ফ হেল্প গ্ৰুপ আছে, আমাৰ লগত বিভিন্ন ধৰণৰ চৰকাৰী সুবিধা আছে। কেনেকে পৰিয়ালটোক সমৃদ্ধ কৰিব পাৰো, স্বামীয়ে যি উপাৰ্জন কৰিব, মহিলাসকলেও কেনেকে উপাৰ্জন কৰি আমি পৰিয়ালটোৰ সন্তানসকলক উচ্চ শিক্ষিত কৰিব পাৰো, তাৰ বাবে আপোনালোকে চেষ্টা কৰিব। ঠাই কম, আজি আপোনালোকে মুছলমান সমাজৰ ভিতৰতে চাব, মোৰ সমষ্টিত যিমান মুছলমান মানুহ আছে, কোনেও 2টা 3টাতকৈ বেছি বাচ্চা জন্ম নিদিয়ে। যোৰহাটত যিমান মুছলমান মানুহ আছে, কোনেও 2টা 3টাতকৈ বেছি বাচ্চা জন্ম নিদিয়ে। আজি আপুনি আমাৰ শিৱসাগৰত যাওক, কোনো মুছলমান পৰিয়ালত 2টা 3টাতকৈ বাচ্চা জন্ম নিদিয়ে। ইয়াত আজমলৰ দৰে মানুহে ভাবে যে আমিতো শিক্ষাও কৰিব নোৱাৰো, স্কুলো বনাব নোৱাৰো, মেডিকেল কলেজো কৰিব নোৱাৰো, গতিকে বাচ্চা জন্ম দিয়াৰ ফেক্টৰীটোতে অলপ পানী টানি ঢালিব পাৰো নেকি? আমি এটাই কথা কৈছো, মহিলাসকল বাচ্চা জন্ম দিয়াৰ ফেক্টৰী নহয়। মন গলে জন্ম দিম, মন গলে জন্ম নিদিও। আমাৰ নিজৰ স্বাধীনতা আছে। আজমলে কি কয়, বোলে খেতি পথাৰত ভাল অৱস্থাতহে বোলে ধান দিব। আৰে মোৰ আই মাতৃসকলৰ পেটটো কি খেতি পথাৰ নেকি? এই কথা কবৰ কাৰণে সাহস থাকিব লাগে নেকি? এই ধৰণৰ মানুহে আজি আমাক বিপথে পৰিচালিত কৰে। এই ধৰণৰ কথা বাৰ্তা আমাক শুনিব নালাগে। আমাক এটাই শুনিব লাগে যে মোৰ ল'ৰা ছোৱালী কেনেকে বঙাইগাঁও মেডিকেলত পঢ়ি ডক্তৰ হ'ব পাৰে, কেনেকে বঙাইগাঁও কলেজৰ বিশ্ববিদ্যালয় হ'ব পঢ়ি কেনেকে লেকচাৰাৰ হ'ব পাৰে। অহা 7-8 দিনৰ ভিতৰত APSCয়ে আকৌ 700 ACSৰ পোষ্ট এডভাৰটাইজ দিব। কমসে কম বঙাইগাঁৱৰ পৰা 50টা ল'ৰা ছোৱালী ACS পাব লাগে। আৰু অকল যে আমাৰ বঙাইগাঁও টাউনত পাব লাগে এইটো নহয়, চৰ চাপৰি ল'ৰা ছোৱালীও পাব লাগে।
আৰু তাৰ কাৰণে শিক্ষাৰ পোহৰেৰে সমগ্ৰ জিলাখনক আমি জাতিষ্কাৰ কৰি তুলিব লাগিব। আজি বঙাইগাঁৱৰ জীৱনৰ বাবে এক নৱজাগৰণৰ দিন। এই দিনটোত আমি সকলোৱে আকৌ এবাৰ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যাতে শিক্ষা সংস্কৃতিৰ পোহৰেৰে আই মাতৃসকলৰ প্ৰতি এক সন্মানৰ জীৱনৰ মাজেৰে বঙাইগাঁও জিলাৰ বৌদ্ধিক উৎকৰ্ষৰ বাবে আমি সকলো